Hello everyone, আজি এই ভিডিওটোত কামৰূপ মেট্ৰ প্ৰি ফাইনেল টেষ্টত কি কোৱেশ্চনছ আহিছিলে স্পেশালি এমসিকিউৰ ফাৰ্স্ট পাঁচটা কোৱেশ্চন দুটা মিডিয়ামতে ডিসকাস কৰিম ইংলিশ আৰু অসমীয়া along with explanation so প্ৰথম যোনটো কোৱেশ্চন আছে আমাৰ if n is the cube root of n find out the value of n যদি n ৰ ঘনমূল হয় তেন্তে n ৰ মান ওলোৱা কি কৈছে m is the cube root of n বা m n ৰ কি হয় ঘনমূল হয় তাৰ মানে আমি কি লিখিব পাৰো m equal to cube root of n আমি এটা find out the value of n বা আমি n ৰ কি value ওলাব লাগে n ৰ মান ওলাব লাগে তাৰ মানে আমি এটো এনেকৈ লিখিব পাৰো cube root আমি এনেকৈ লিখিব পাৰো n 1/3 সো আমি যদি n ৰ value লাগে তেতিয়া আমি কি কৰিম both side দুটা সাইডে কি কৰিম কিউব কৰি দিলো তো এই দুটা ক্যান্সেল হ'ব আৰু ইয়াত কিমান থাকিব m cube সো n equal to m cube গতিকে আমাৰ আনসারটো কোনটো হ'ব m cube so our next question to ki koise how many natural numbers are there between 18 square and 19 square 18 square আৰু 19 square ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে সো ইয়াৰ এটা ফৰ্মুলা আছিল সো তুমি পুনৰ আলোচনা বা ৰিভিজনত আমি পাইছিলো যে n square আৰু n plus 1 square ৰ মাজত twice n টা স্বাভাৱিক সংখ্যা থাকে সো ইয়াত n square কি আছে 18 square আৰু ইয়াত 18 plus 1 মানে কি 19 square हमने n কিমান আমাৰ n 18 so 2 into 18 হৈ যাব ইয়াত so 2 into 18 কিমান হ'ব 36 so 36 আমাৰ ৰাইট আনসাৰ এতিয়া নম্বৰ 3 কি কৈছে which of the following is true for root 7 root 7 ৰ বাবে কোনটো শুদ্ধ অপচন দিছে ইন্টিজাৰ মানে অখণ্ড ৰেশনাল নম্বৰ পৰিমেয় ইৰেশনাল নম্বৰ অপৰিমেয় প্ৰাইম নম্বৰ মৌলিক এটো root 7 আমি এফলা ক্লাস 9 ত পঢ়িছিলো অপৰিমেয় আৰু পৰিমেয় সংখ্যা আমি জানো অপৰিমেয় সংখ্যাৰ ডেফিনেশনটো কি হয় বা irrational number what is irrational number the definition of irrational number the irrational number definition p by q so p by q format আমি লিখিব নোৱাৰো so ইয়াত root 7 ক আমি কি p by q format লিখিব পাৰিম জানো নোৱাৰো সেই কাৰণে আমাৰ এটো কি হ'ব irrational number না মানে অপৰিমেয় সংখ্যা এটো আমাৰ কাৰণে শুদ্ধ ঠিক আছে কি কৈছে the number of decimal places of the decimal expansion of the rational number 14588 by 625 will terminate is a পৰিমেয় সংখ্যা 145 this much দশমিক প্ৰসাৰণ দৰৰ কোনটো দশমিক স্থানত শেষ হ'ব তাৰ মানে কৈছে যে এইটা যদি আমি ডিভাইড কৰো যোনটো আমি আনসাৰ পাম যোনটো আমি ৰিজাল্ট পাম তাৰে ডেসিমেল এক্সপানশন মানে দশমিক যোনটো স্থান বা দশমিক প্ৰসাৰণ যোনটো দশমিকৰ পিছত কেইটাত গৈ ৰখিব মানে ডেসিমেল এক্সপানশন মানে ডেসিমেলৰ পিছত কেইটাত গৈ ৰখিছে ইয়াত 340 ইয়াৰ পিছত আকৌ হৈছে নেকি নাই হোৱা তাৰ মানে ডেসিমেলৰ পিছত পইণ্টৰ পিছত কেইটা নম্বৰ আছে এটা দুটা তিনটা চাৰিটা মানে চাৰিটাত ৰখিছে তাৰ মানে আমাৰ অপচনটো হ'ব 4 ঠিক আছে সো আমাৰ নেক্সট কোৱেশ্চনটো হৈছে if the graph of the polynomial y equal to fx intersects x axis at 2 points then the number of zeros of fx is আৰু অসমীয়াত কি কৈছে যদি y equal to fx বহুপদ ৰাশিটো লেখ ডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ ভিন্ন সংখ্যা হ'ব প্ৰথম কথা যে y equal to fx বুলি দিছে হেৰু একো ভয় খাবলগীয়া কথা নহয় y equal to fx মানে এটা কি হয় পলিনোমিয়াল হয় বা বহুপদ হয় কি ইয়াত কি দিয়া আছে x ত যিকোনো এটা কি হয় পলিনোমিয়াল হয় ইট ইজ এ পলিনোমিয়াল ইন x और এটো এটা বহুপদ হয় যোনটো x ত লিখা আছে ঠিক আছে তাৰ বাহিৰে একো নাই ইয়াত একো ভয় খাবলগীয়া নাই ইয়াত fx ত ঠাইত একো দিয়া নাই তাৰ মানে এটো নহয় যে fx মানে কি fx মানে এটা কি হয় বহুপদ এটা হয় এটা পলিনোমিয়াল হয় ঠিক আছে তো ইয়াত কি হৈছে ৰাশিটো লেখ ডালে x অক্ষক দুটা বিন্দু আচ্ছা কি হৈছে y equal to fx intersects x axis at 2 point and the number of zeros of fx তাৰ মানে x axis x অক্ষডালত যেহেতু এটা কি বহুপদ বুলি কৈছে পলিনোমিয়াল বুলি কৈছে আচ্ছা ঠিক আছে ওকে কি কৰে x axisত যদি সেট কৰিছে তেতিয়া হলে লেখা x অক্ষৰ দুটা বিন্দুত সেট কৰে ঠিক আছে দুটা বিন্দু বা এত কি কৈছে 2 পয়েন্টস ইন্টারসেক্টেড 2 পয়েন্টস 2 পয়েন্টসত যদি ইন্টারসেকশন হয় ইয়াত 2 পয়েন্টসত হয় তেতিয়া হলে জিরোস বা শূন্য কেটা হ'ব এটা দুটা তেতিয়া হলে ইয়াত আনসারটো কি হ'ব 2 ঠিক আছে সো এনেদৰে আমি আজি কামৰূপ মেট্ৰৰ 5টা কোৱেশ্চন সলভ কৰিলো হেনেকে নেক্সট পাৰ্ট যোনটো ওলাম তাত মই 5টা বা 10টা কোৱেশ্চন যিমান পাৰো সলভ কৰাম আৰু কথাটো হ'ল যে তোমালোকে যদি মোৰ বুজোৱা তোমালোকে ভাল পাইছা তেতিয়া হলে কমেন্ট সেকশনত জনাবা যে মই পাৰ্ট 2 ৰিলিজ কৰিব লাগে নে নাই আৰু এনেকে যদি তোমালোকে আৰু বেছি লাগে তেতিয়া হলে টেষ্ট পেপাৰৰ প্ৰত্যেকটা সলিউশন মোৰ তাত আছে
মানে কেনেকৈ সলভ কৰিব লাগে, ক'ত কি আছে, প্ৰত্যেকখন টেষ্ট পেপাৰৰে MCQ মই সলভ কৰি মোৰ তাত আছে। যদি ভিডিঅ'জ বনাব লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত জনাবা। আৰু যদি তোমালোকে কিনিব খুজিছা তেতিয়াহ'লে মই এটা ডিচেণ্ট ৰেটত তোমালোকক সেই মানে চলিউশ্যনছখিনি তোমালোকৰ তাত মই দিব পাৰিম। মোৰ পৰা জেৰক্স কৰি ল'ব পাৰিবা বা PDF ফৰ্মেটতো পাই যাবা। ঠিক আছে, যদি লাগে তেতিয়াহ'লে জনাবা। চ' আজিৰ কাৰণে এইখিনিয়ে মোৰ, আৰু নেক্সট ভিডিঅ' যেতিয়া আহিব পাৰ্ট 2ও কৰিম। সেনেকৈ আমি যিমান পাৰোঁ টেষ্ট পেপাৰ সলভ কৰি থাকিম আৰু তোমালোকৰ কাৰণে মই ভিডিঅ' দি থাকিম। ঠিক আছে, থেংক ইউ ছ' মাছ ফৰ ৱাচিং।